নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল ড্ৰিম লাইফ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম জেনেৰেল নলেজৰ কেইবাটাও প্ৰশ্ন এই ভিডিঅ'টোত আমি আলোচনা কৰিম। প্ৰশ্নকেইটা আলোচনা কৰাৰ আগতে মই আপোনালোকক এটা প্ৰশ্ন দিছোঁ। প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। প্ৰশ্নটো হ'ল অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি? অপশ্যন এ গুৱাহাটী, অপশ্যন বি যোৰহাট, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি শিলচৰ। এই চাৰিটা কোনটো শুদ্ধ হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা প্ৰশ্নসমূহ ভালদৰে বুজিব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1, কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ ইউৰোপ, অপশ্যন বি আফ্ৰিকা, অপশ্যন চি এছিয়া, অপশ্যন ডি অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এছিয়া। প্ৰশ্ন নম্বৰ 2, পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ ভাৰত, অপশ্যন বি পাকিস্তান, অপশ্যন চি ৰাছিয়া, অপশ্যন ডি চীন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চীন। প্ৰশ্ন নম্বৰ 3, তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ এছিয়া, অপশ্যন বি দক্ষিণ আমেৰিকা, অপশ্যন চি কুমেৰু, অপশ্যন ডি ইউৰোপ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কুমেৰু। প্ৰশ্ন নম্বৰ 4, বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যন কোনটো শুদ্ধ হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 26,395। 26,395। প্ৰশ্ন নম্বৰ 5, অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি? অপশ্যন এ গুৱাহাটী, অপশ্যন বি যোৰহাট, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি শিলচৰ। শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী। প্ৰশ্ন নম্বৰ 6, আমাৰ দেশ ভাৰতৰ সীমা চুই থকা সাগৰখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বংগোপসাগৰ। শুদ্ধ উত্তৰটো হ'ব বংগোপসাগৰ। প্ৰশ্ন নম্বৰ 7, নীলা গ্ৰহ বুলি কাক কোৱা হয়? নীলা গ্ৰহ বুলি কাক কোৱা হয়? চাৰিটা অপশ্যন আছে। অপশ্যন এ মংগল গ্ৰহ, অপশ্যন বি পৃথিৱী গ্ৰহ, অপশ্যন চি শনি গ্ৰহ, অপশ্যন ডি বুধ গ্ৰহ। ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি পৃথিৱী গ্ৰহ। প্ৰশ্ন নম্বৰ 8, অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ তৃতীয়, অপশ্যন খ দ্বিতীয়, অপশ্যন গ প্ৰথম, অপশ্যন ঘ চতুৰ্থ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ প্ৰথম। প্ৰশ্ন নম্বৰ 9, ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হৈছে? চাৰিটা অপশ্যন আছে। অপশ্যন ক অসম, অপশ্যন খ কেৰালা, অপশ্যন গ অন্ধ্ৰপ্ৰদেশ, অপশ্যন ঘ মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ কেৰালা। প্ৰশ্ন নম্বৰ 10, অসমৰ মুঠ জনসংখ্যা কিমান লাখ? অসমত মুঠ জনসংখ্যা কিমান লাখ? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হ'ব 312.05 লাখ। প্ৰশ্ন নম্বৰ 11, অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ মৰিগাঁও, অপশ্যন খ নগাঁও, অপশ্যন গ কামৰূপ, অপশ্যন ঘ আকৌ মৰিগাঁও দিছে, এইটো কিবা এটা ধৰি লওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নগাঁও। প্ৰশ্ন নম্বৰ 12, অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক ডিমা হাছাও, অপশ্যন খ কামৰূপ, অপশ্যন গ মৰিগাঁও, অপশ্যন ঘ নগাঁও। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ডিমা হাছাও। প্ৰশ্ন নম্বৰ 13, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত কোনখন জিলা সবাতকৈ ঘন বসতিপূৰ্ণ জিলা বুলি বিবেচিত কৰা হৈছে? 2011 চনৰ তথ্য মতে। চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক ওদালগুৰি, অপশ্যন খ কামৰূপ মেট্ৰ', অপশ্যন গ মৰিগাঁও, অপশ্যন ঘ নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কামৰূপ মেট্ৰ'। ধন্যবাদ।